নমস্কাৰ স্বাগতম জনাইছো অনিন্দিতা ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ঠিকে আছো আৰু আজি যেহেতু 31 ডিসেম্বৰ ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ আৰু আজিৰ দিনটোত কি কৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু বৰ্তমান আমি পুৰা ওলাই কৰি ৰেডি হৈ আছো আমি যাওঁ অলপ বজাৰ কৰিবলৈ বুবুৰ কাৰণে অলপমান কাপোৰ কিনিবলগীয়া আছে তো ভাবিলোঁ আপোনালোককো অলপ দেখুৱাই দিওঁ বলক তেন্তে আপোনালোকেও ভিডিঅ'টি চাই থাকিব বলক আৰু এফালে মিষ্টাৰ গেট খুলি আছে যাওঁ আৰু আমি বলক আপোনালোককো লৈ গৈ থাকিম জ্ঞাপন কৰিছোঁ আপোনালোকক আহি থকা দিনবোৰ যাতে আপোনালোকৰ সকলোৰে ভালেই যাওক তাৰে কামনা কৰিছোঁ আপোনালোকে মোক এনেদৰে মৰম দিব উৎসাহ দিব অনুপ্ৰেৰণা দিব যাতে মই আগলৈ এনেকৈ আৰু বেছি আগুৱাই যাব পাৰোঁ ঠিক আছে আৰু আমি আহি আছো এতিয়া বজাৰ কৰিবলৈ আৰু এতিয়া পালোহি ইফালে ববু এইটো খোলাতেই আছে আৰু ইফালে চাই আছো আমি কি কিনো নিকিনো দাদাজনে ঢেৰ কিবা কিবি দেখুৱাই দিছে তাৰে বহুত পছন্দ হৈছেও বহুত নাই হোৱা সকলোবোৰতো পছন্দ হোৱা সকলোবোৰতো ল'ব নোৱাৰি নহয় জানো সেয়ে চাই আছো আৰু আপোনালোককো দেখুৱাম দেই মই তাৰ কাৰণে কি লৈছোঁ চাই থাকিব আপোনালোকে এইখিনি খোৱা বস্তু আনিছোঁ আৰু মিঠাই চিঠাই কিবা কিবি নতুন বছৰ যিহেতু মিঠাই খাব লাগে তো এইখিনি আৰু বুবুৰ কাৰণে আনিলোঁ এইটো দেন এইটো এযোৰ এইটো টুপি এইটো আৰু এযোৰ হ'ল চক্স আৰু এখন চল এইটো এটা চুৱেটাৰ আৰু এইটো এটা চুৱেটাৰ কেনেকুৱা লাগিছে জনাব হেল্ল' আৰু তেতিয়া আমি বজাৰ কৰি আহি পালোঁ কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱালোৱে আৰু এতিয়া বেলিটো প্ৰায় ডুবুৱে হৈছে ভাত পানী খাই কৰিও আমি আজৰি হ'লোঁ ভাতত আছিলে আজি দাইল ভাজি আৰু ঘৰৰে শাক আছিলে লাই শাক সেয়া ভাজিলোঁ দেখুৱাবলৈ নহ'লে মানে তেনেকৈ আৰু বুবু এইটো চাওক ৰ'ব বুবু টোপনি গ'ল তাক টোপনি নিয়াই দিলোঁ এতিয়া কামখিনি কৰি লওঁ মানে কাম কি আজি 31 ডিসেম্বৰ যেহেতু চৌকাত বনোৱা হ'ব জুইত বনোৱা হ'ব সেয়ে চৌকাটো অলপ ঠিক ঠাক কৰি ঠাইত থৈ দিওঁ য'ত বনাম মানে আমি আপোনালোককো দেখুৱাম আৰু আপোনালোকেও মোক জনাব যে কোনে কোনে পিকনিক গৈছে বা কিদৰে আজি 31 ডিসেম্বৰটো উদযাপন কৰিছে মোক এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে মই এতিয়া কামখিনি কৰোঁগৈ আপোনালোকক যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম দেখুৱাবলৈ আপোনালোকে ভিডিঅ'টি চাই থাকিব আৰু এফালে বনোৱা ষ্টাৰ্ট কৰিছোঁ আৰু এই চৌকাটো যে চৌকাটো ননৈৰ পৰা অনা যোৱা বছৰে আনিছিলোঁ আৰু এইফালে চব্জি মটৰ বিলাহী অমিতা পিঁয়াজ আলু সকলোখিনি কাটি কুটি ৰেডি হৈ আছে মাথো বনাই ল'লেই হ'ল আৰু মাছ মাংসখিনি ভিতৰত আছে ফ্ৰিজত থৈ দি আছে সকলোখিনি বাহিৰত উলিয়াই আনিবলৈ মানে অলপমান বেয়া লাগে সেয়েহে আৰু এইফালে দাইল বইল হৈ আছে
আৰু দেখুৱাই আছোঁ বাৰু, চাই থাকক। আছে আৰু মই চাহ বনাবলৈ আহিলোঁ। চাহ, গজা, চিংৰা আৰু চানা। ঠিক আছে, দেউতা, মই আৰু মা আমি তিনিও খাই লওঁ।